ইয়াৰ হেৰিবিলাক খেলি মেলি মোৰ পাতি তই ল'বলৈ তই মোৰ পাতি ল'ব লাগিব কথাবোৰ। ৰাতিপুৱাই আজি অফিচৰ কাম বন কৰি মেলি প্ৰমোদদাৰ ঘৰলৈ আহিছোঁ। তাৰপৰা আমাক স্কুল এখনত একাউণ্ট খুলিব মাতিছে, লালা যাম এই স্কুলীয়া ল'ৰা ছোৱালী একাউণ্ট লাগে একাউণ্ট খুলিবলৈ। আহি আছোঁ, অফিচৰ কাম বন কৰিলোঁ। 8টা বজাতে অফিচ সোমাই গ'লোঁ। অফিচৰ কাম বন কৰি মেলি তাৰপৰা আকৌ এয়া ওলাই আহিছোঁ। আহি কেইটামান খুলি আকৌ যাম অফিচলৈ, কামখিনি কৰি লওঁগৈ। তাকে চাই যাব ভিডিঅ'টো। জুবিন দাৰ গান মুখত লৈ লৈ দিনটো ইফালৰ পৰা সিফালে স্কুটিখন প্ৰায় প্ৰায় 80-100 কিলোমিটাৰ মানে চলাই দিওঁ নেকি দিনটো, ঠিক নাই দেই সঁচাকৈ। মায়া ভৰা দুচকুলৈ ইয়া জুৰি আছো দূৰণিৰে জোনাকী ৰলাকী মায়া মাথো মায়া। আমাক জনাব লাগে ইয়াৰ ওপৰত খং মোৰ। আকৌ 0 বেলেঞ্চ বুলি শুনি আছো, আকৌ 200 টকা বুলি কৈছে। ঠিক আছে 200 টকা, ঠিক আছে তই গাৰ্জেন মাত, তই নিজৰ মানুহ মাত, আমাক জনা। নজনা সি অকলে কৰি দুইটা কৈ থাকে। নাই নাই তই ক'লে কি হ'ব? তই লুকাই কৈ থাকিলে কি হ'ব? নাই 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 তোৰ কাৰোবাৰবিলাক মানে ইয়াত হৈছে নহয় মানুহ। মই এই আইডি মেম্বাৰ আমাৰ ডিষ্ট্ৰিক্ট মেম্বাৰ আৰু আমাৰ কৰ্মচাৰী দুজন মই নিমন্ত্ৰণ কৰিলোঁ। এইজনৰ মানে স্পেচিয়েলিষ্ট অৰ্ডাৰ মতে ইয়াৰ হেৰিবিলাক খেলি মেলি মোৰ পাতি তই ল'বলৈ তই মোৰ পাতি ল'ব লাগিব কথাবোৰ। মই কোৱা কথাবিলাক তই মোৰ পাতি ল'ব লাগিব। মতাৰ লগে লগে মই মোৰ পাতি ল'ব লাগিব মানুহ। ইজনক মাতিছোঁ, কিমান ব্যস্ততাৰ মাজত বুজিছা নে? ইমান ল'ৰা ছোৱালীৰ আগত সি মোৰ পাতি ল'ব লাগিব তাৰমানে। সি তেনেকুৱা বিধৰ মানুহ, সি গণ্ডগোলীয়া মানুহ তাৰমানে। গণ্ডগোলীয়া মানুহ তাৰমানে, নিয়ম আহিছে মই সেইমতে কথা ক'ম। গণ্ডগোলীয়া মানুহ তাৰমানে তই। মোলৈ কথাটো কেলৈ টানি আছা তুমি? আমি শিক্ষক মানুহ, আমাক নজনা, আমাক ষ্টাফক নজনাই কথাবোৰ। সি নিজৰ ষ্টাফতে কৈ থাকে কামবিলাক। আমি ষ্টাফৰ মানুহ, আমাক নজনাই সি, মেনেজিং কমিটিয়ে নজনাই। অঁ নাই 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 অলপ বেয়া পাইছোঁ। শিক্ষক বুলি নিজেহে ক'ব পাৰি। ইয়াত কাৰোবাৰবিলাক ক'ব লগা হৈছে, ল'ৰা ছোৱালীৰ লগত আপোনালোকৰ লগত ক'ব লগা হৈছে। কিয় কি কৰে তেনেকুৱা তাৰমানে। মোৰ কথা আমি হেডমাষ্টাৰক ফোন কৰিছোঁ, তহঁতৰ ওপৰত নহয়। আমি হেডমাষ্টাৰক অকণমান মই সভাপতি মাতি আছোঁ। নাই নাই সভাপতি মাতি হৈ যাব আমাৰ নহয়, তহঁতক ইয়াকে কৈছোঁ, ইহঁতক কৈছোঁ। নাই কোনো আলোচনা নাই, গম পাইছে নাই? এনেকৈ স্কুল এখন নচলে, স্কুল তেনেকৈ নচলে তাৰমানে। সি গণ্ডগোল আছে মানুহ, সি গণ্ডগোলেই মানুহ তাৰমানে। এইবোৰ নাটকবাজি মানুহ। মই বেয়া পাইছিলোঁ দুজন সতীৰ্থ এজন মোৰ ছাৰ আহিছিলে। আনি দিব লাগিব সন্মান মানুহে নিজে লোৱা বস্তু নহয়, নিজে দিব জানিব লাগিব। সি সন্মান দিবই নাজানে আকৌ, সি ক'লে কি হ'ব? তাক আমি কেনেকৈ সন্মান দিম? সি সন্মান দিবই নাজানে। শিক্ষক বুলি ক'লে সঁচাকৈ মানে শিক্ষা গুৰু আমাৰ ইমান হেৰি লাগে মনত, মানে একদম মানে সাংঘাতিক এটা মানে অনুভৱ হয় শিক্ষাগুৰু বুলি ক'লে। সঁচাকৈ দেই, মইতো বহুত শ্ৰদ্ধা কৰোঁ শিক্ষকক, বিশেষকৈ মই শিক্ষাগুৰুক বহুত শ্ৰদ্ধা কৰোঁ, বহুত ভাল পাওঁ। কিন্তু এনেকুৱা শিক্ষক এজনক লগ পাম বুলি জীৱনত ভবা নাই দেই। এনেকুৱা কাজিয়া, ল'ৰা ছোৱালীয়ে কি শিকিছে বাৰু, কি শিকিছে সেইবোৰ ক'বা। সঁচাকৈ দেই, এই ঘূৰি আহি আছোঁ একাউণ্ট খোলাই নহ'লে, ল'ৰা ছোৱালী ভৱিষ্যতে ধ্বংস কৰিছে সেইবোৰ শিক্ষকে। সঁচাকৈ চাওকচোন, কি নাম ক'লে কিবা চন্দ্ৰকান্ত পেগু নে কি,
সঁচাকৈ দেই সাংঘাতিক শিক্ষক মানে মই ভবা নাই এনেকুৱা এজন শিক্ষক লগ পাম বুলি কি যে স্বভাৱ কাজিয়া এনেকৈ স্কুলত কয়নে বাৰু বিশেষকৈ ল'ৰা ছোৱালীক চাওকচোন ল'ৰা ছোৱালীৰ মুখৰ আগত স্কুলত কাজিয়া কি দেখুৱাব কি শিকাইছে তেখেতসকলক তেতিয়াহ'লে সঁচাকৈ শিক্ষাগুৰুৰ নামত কলংক এইবোৰ শিক্ষক বাৰু ঠিক আছে মই আজিতো এয়া ঘূৰিলোৱে আকৌ অফিচৰ কামত ঘৰগৈ আৰু